ভাগৰ বা গা দুৰ্বল লগা আমাৰ প্ৰতিজন মানুহে জীৱনত এবাৰ নহয় এবাৰ এই সমস্যাটোৰ সন্মুখীন হৈছে। প্ৰতিজন ডক্টৰে দৈনিক তেওঁৰ অপিডিত বা তেওঁ যেতিয়া পেচেণ্ট চায় এনেকুৱা এজন হ'লেও পেচেণ্ট পায় যে এই লক্ষণটো লৈ যে ভাগৰ বা গা দুৰ্বল লগা লৈ তেওঁৰ ওচৰত আহে। চাওক, এই গোটেই যিমান মানুহ আছে যিবিলাক এই ৰোগটোত আক্ৰান্ত হয়, ভাগৰ লগা বা আপোনাৰ গা দুৰ্বল, তাৰ কিন্তু 90%ৰে 90%ৰে কিন্তু একো চিৰিয়াছ বেমাৰ নাথাকে। চ' এইটো বস্তু আপোনালোকে জনাটো উচিত। গতিকে কোনো ধৰণৰ ভয় খাব নালাগে যে দুৰ্বল হৈছে, ভাগৰ লাগিছে। 90% চান্স যে আপোনাৰ একো ডাঙৰ বেমাৰ নাই। 10%ৰে কিবা কিবি বেমাৰৰ কাৰণে, বেলেগ কিবা এটা বেমাৰত ভুগি থকাৰ কাৰণে তেওঁলোকৰ ভাগৰ লাগে। এতিয়া হওক, ভাগৰসমূহৰ মানে ভাগৰ বা আপোনাৰ দুৰ্বল লগাৰ কাৰণবোৰ কি কি? তো আমি কাৰণবোৰক দুটা ভাগত ভাগ কৰোঁ। 1 নম্বৰ কাৰণ সেইবিলাক যে কিবা এটা দেহত বেমাৰ এটা আছে, কিবা এটা ৰোগত ভুগি আছে যিটোৰ কাৰণে তেওঁ ভাগৰ বা দুৰ্বলতা অনুভৱ কৰে, ফেটিক বা উইকনেছ। আৰু এটা হ'ল যিটো তেওঁৰ একো বেমাৰ নাই, তেওঁৰ নিজৰ ডেইলি ৰুটিন বা মানে আমাৰ জীৱন ধাৰণৰ শৈলীটোত কিছুমান তেওঁ গণ্ডগোল হৈ আছে। তাত অকণমান যদি তেওঁ সাল সলনি কৰে, তেওঁ নিজৰ খাদ্যাভ্যাসটো যদি অলপ মানে সলনি কৰে, তেওঁ যদি ডেইলি কিমানখিনি কাম কৰে, কিমানখিনি শুৱে, সেইবিলাক যদি অকণমান তেওঁৰ মানে সলনি কৰে, অকণমান ভাল দিশত আনে, তেতিয়া ভাগৰৰ পৰা সম্পূৰ্ণভাৱে নিৰাময় পোৱা যায়। গতিকে 90% মানুহ কিন্তু এই ছেকেণ্ড গ্ৰুপত পৰে, য'ত মানুহে নিজে এইটোক বাধা দিব পাৰে। এতিয়া আহোঁ সেই 10% যাৰ কিবা এটা কাৰণ থাকে। সেই কাৰণবোৰ কি কি চাওক। আমাৰ প্ৰেক্ষাপটত চবতকৈ ইম্পৰ্টেণ্ট কাৰণ হ'ল ভাগৰ বা দুৰ্বলতাৰ এনিমিয়া, ৰক্তহীনতা। ৰক্তহীনতা বহুত কাৰণত হ'ব পাৰে। ৰক্তহীনতা হ'ব পাৰে আইৰণৰ অভাৱত, ৰক্তহীনতা হ'ব পাৰে আপোনাৰ B12 ভিটামিনৰ ডেফিচিয়েঞ্চিত হ'ব পাৰে, ফলিক এচিডৰ ডেফিচিয়েঞ্চিত হ'ব পাৰে। আৰু বহুত কাৰণ আছে, ব্লাডৰ কেঞ্চাৰ হ'লেও বা মানুহজনৰ পাইলছৰ বেমাৰ থাকিলে য'ত তেজ গৈ থাকে, তেনেকুৱা বা ছাপ'জ তিৰোতাজনীৰ মেনষ্ট্ৰুৱেল চাইকেল হ'লে, মাহেকীয়া হ'লে বহুত বেছি তেজ যায়, তেতিয়াও ৰক্তহীনতা হ'ব পাৰে। চ' ৰক্তহীনতা বা এনিমিয়া কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট? চাওক, আমাৰ তেজত হিমোগ্ল'বিন বোলা এটা বস্তু থাকে। এই হিমোগ্ল'বিনটোৰ কাম হ'ল আমি যিবিলাক উশাহ নিশাহত অক্সিজেন লওঁ, সেই অক্সিজেনবিলাক সি লৈ পেলাই আমাৰ বিভিন্ন অংগত, কিডনী, লিভাৰ, হাৰ্ট আৰু যিমান দৰকাৰী অংগ আছে, চকু, কাণ, চবকে সি দিয়ে। কাৰণ আমি জানো অক্সিজেন নোহোৱাকৈ কোনো মানুহ বাচি থাকিব নোৱাৰে, আৰু হিমোগ্ল'বিনৰ কাম হ'ল সেই অক্সিজেনটো দিয়া। যদি হিমোগ্ল'বিন কিবা কাৰণত কমি যায়, ৰক্তহীনতাত ভোগে, তেতিয়া আমাৰ দেহৰ মাংসপেশীবিলাক হওক, আপোনাৰ ভৰি হাত, এইবিলাকে যিমানখিনি অক্সিজেন পাব লাগে নাপায়, ফলত দুৰ্বল হয়, আপুনি ফেটিক অৰ্থাৎ ভাগৰ অনুভৱ কৰে। তো এনিমিয়াটো গ'ল। তাৰ বাহিৰে আপুনি ডায়েবেটিছ থাকিব পাৰে। চুগাৰ খুব বাঢ়িলেও আপোনাৰ ভাগৰ লাগিব পাৰে, আৰু চুগাৰ খুব কমিলেও ভাগৰ লাগিব পাৰে। যদি বহুত সময় ধৰা একো খোৱা নাই, লঘোণে আছে, পুৱাৰ পৰা একো খোৱা নাই, তেতিয়া চুগাৰটো বহুত কমি যায়, তেতিয়াও ভাগৰ অনুভৱ কৰে। আৰু ডায়েবেটিছ থকা মানুহবিলাকৰ যেতিয়া চুগাৰটো বহুত বেছি বাঢ়ি যায়, তেতিয়াও ভাগৰ অনুভৱ কৰে। তাৰপিছত থাইৰয়ড তেনেকুৱা। থাইৰয়ড যদি খুব বেছি বাঢ়ি যায়, যাক আমি হাইপাৰথাইৰয়ডিজম বুলি কওঁ, বা খুব বেছি কমি যায়, যাক আমি হাইপ'থাইৰয়ডিজম বুলি কওঁ, তেতিয়াও আমাৰ দুৰ্বল বা ভাগৰ লগা হ'ব পাৰে। তাৰ বাহিৰে যদি হাৰ্টৰ বেমাৰ থাকে, যদি আমাৰ হাৰ্টৰ ব্লক থাকে বা হাৰ্ট ফেইলিয়াৰ হয়, যে হাৰ্টটো ভালকৈ পাম্প কৰিব নোৱাৰে, তেতিয়াও আপোনাৰ ভাগৰ লাগিব পাৰে, দুৰ্বলতা আহিব পাৰে। লাংছৰ যদি বেমাৰ থাকে, হাওঁফাওৰ যদি বেমাৰ থাকে, লাইক আপুনি যদি স্মকাৰ হয়, আপোনাৰ লাংছটো যদি দুৰ্বল হয়, হাওঁফাওৰটো দুৰ্বল হয়, আপোনাৰ যদি এজমা থাকে, আপোনাৰ যদি ক্ৰনিক ব্ৰংকাইটিছ থাকে, তেতিয়াও আপোনাৰ ভাগৰ লাগিব পাৰে। তাৰ বাহিৰে লিভাৰ আৰু কিডনী দেহৰ অত্যন্ত ইম্পৰ্টেণ্ট অংগ, আৰু এই দুটাৰ যদি কিবা কাৰণে বেমাৰ হয়, যদি মানুহৰ দুৰ্বল থাকে, তেতিয়াহ'লে মানুহজনে খুব উইকনেছ অনুভৱ কৰে। লিভাৰৰ বেমাৰ যেনে ধৰক ফেটি লিভাৰ হৈ আছে, চিৰ'চিছ হৈ আছে, বা হেপাটাইটিছ হৈ আছে, জণ্ডিছ হৈছে, তেতিয়া মানুহজনে ভালকৈ খোৱা লোৱা কৰিব নোৱাৰিব, আৰু তেতিয়া মানুহজন দুৰ্বল হৈ পৰিব। সেনেকৈ কিডনীৰো যদি আমি চিন্তা কৰোঁ, আমাৰ দেহৰ আৱৰ্জনাসমূহ কিডনীৰ দ্বাৰা বাহিৰ হৈ যায়। গতিকে কিডনীটো যদি ভালে নাথাকে, তেতিয়াও আমাৰ দেহত সেই আৱৰ্জনাবিলাক জমা হ'ব। আৱৰ্জনা জমা হ'লে আমাৰ দুৰ্বল লাগিব, গাটো বেয়া লাগি থাকিব। নাৰ্ভৰ বেমাৰত চাপ'জ আগতে ষ্ট্ৰ'ক হৈছে, বা ভিটামিনৰ অভাৱত, বা বেছিকৈ মদ্যপান কৰাৰ ফলত আপোনাৰ নাৰ্ভবিলাক, স্নায়ুবিলাক দুৰ্বল হৈ গৈছে, ডায়েবেটিছ থকাৰ কাৰণে নাৰ্ভবিলাক দুৰ্বল হৈ গৈছে, তেতিয়া আপোনাৰ গা দুৰ্বল লাগিব পাৰে। ঠিক আছে। আৰু কেতিয়াবা কি হয়, আপোনাৰ যদি কিছুমান হাড়ৰ বেমাৰ আছে, চাপ'জ আপোনাৰ ৰিমেটিক পেইন আছে, আপোনাৰ বাত বিষৰ বেমাৰ আছে, তেতিয়া আপোনাৰ ভাগৰ লাগিব পাৰে। এতিয়া আহিল মানসিক বেমাৰ। আমি যে কৈছোঁ যে অকল শাৰীৰিক বেমাৰ নহয়, মানসিক বেমাৰ হ'লেও মানুহৰ গাটো
ভাগৰ লাগি থাকিব পাৰে। মনটো এনেকুৱা এটা বস্তু, শৰীৰৰ একো বেমাৰ নাথাকিলেও মনৰ যদি বেমাৰ এটা থাকে তেতিয়াও আমাৰ ভাগৰ বা অৱসাদ আমাৰ লাগি থাকে, একো কাম বন কৰিব মন নাযায়। এটা মই আপোনাক সাধাৰণ এক্সাম্পল এটা দিম। মাক দেউতাকে যেতিয়া ল'ৰাটো ৰ'দত খেলি থাকে, একদম প্ৰচণ্ড ৰ'দ, পুৱাৰ পৰা নোখোৱা নোলোৱা, একো পানী চানী নোখোৱাকৈ ৰ'দত খেলি থাকে, একদম গৰমত খেলি থাকে, 5-6 ঘণ্টা খেলি থাকিব পাৰে, কাৰণ মনেৰে সেইটো কৰি ভাল পায়। ৰাতি সেই ল'ৰাজনকে মাকে যেতিয়া ধুনীয়াকৈ গাখীৰ গিলাচ আনি দিব, এটা ৰুমত পোহৰত ফেনখন দি ধুনীয়াকৈ পঢ়িব দিছে টেবুলত, একো কষ্ট কৰিব লগা হোৱা নাই, সেই ল'ৰাটোৱে কিন্তু দুপৰীয়া ৰ'দত খেলি আছিলে, এতিয়া কিন্তু ক'ব মা মোৰ ভাগৰ লাগিছে, মই পঢ়িব নোৱাৰোঁ, মোৰ পঢ়িব মন নাই। মানে কি, আমাৰ মনটোৱে আমাৰ দেহৰ বহুত বস্তু কণ্ট্ৰল কৰে। আমাৰ একো বেমাৰ নাথাকিলেও আমাৰ মনটো যদি ঠিকে নাথাকে তেতিয়া আমাৰ ভাগৰ লগা অনুভৱ হ'ব পাৰে। চ' যিবিলাক বিষাদগ্ৰস্ততাত ভোগে বা যিবিলাক এংজাইটি ডিপ্ৰেশ্যন থাকে তেওঁলোকেও ভাগৰ বা উইকনেছ অনুভৱ কৰে। এতিয়া আহোঁ আমি 90% কাৰণলৈকে আহোঁ, যিটো আমি বাধা দিব পাৰোঁ, য'ত একো বেমাৰ নাই। তো আমাৰ দৈনিক কিবিলাক আমি কাম কৰোঁ এনেকুৱা, সেই বস্তুটো মানে আমি এতিয়া ডিছকাছ কৰিম। আৰু মাজত এটা কথা কওঁ, আপুনি যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছে, প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু পেজটো আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া আহক আমি কথা পাতিম যে দৈনন্দিন জীৱনত কি আমি কিছুমান চেঞ্জ আনিলে, কিছুমান পৰিৱৰ্তন আনিলে আমি ভাগৰ বা উইকনেছৰ পৰা আমি বাচি থাকিব পাৰোঁ, দুৰ্বলতাৰ পৰা বাচি থাকিব পাৰোঁ। নম্বৰ 1 চাওক, চবতকৈ ইম্পৰ্টেণ্ট হ'ল আমাৰ যদি কওঁ এক্সাৰচাইজ। একদম এক্সাৰচাইজ নকৰা মানুহবিলাকে যদি দিনটো বহি থকা কামবিলাক কৰে, তেওঁলোকে অট'মেটিকলি তেওঁৰ দেহটো এনেকুৱা হৈ যায়, এটা ল' পাৱাৰ মোডত গুচি যায়। মানে দেহটোৰ কাৰ্যক্ষমতাবিলাক লাহে লাহে মানে খুব শ্ল' হৈ যায়, খুব ধিমা হৈ যায় আৰু মানুহজন লেজি হৈ যায়। তো আমি আমাৰ এভাৰেজ এটা ষ্টাডি কৰিছে, এটা গৱেষণা হৈছে যে আমাৰ যিবিলাক মানুহ চাকৰি কৰে ন, 8 ঘণ্টাৰ ডিউটিত তেওঁলোকে অলমষ্ট 6.5 ঘণ্টা বহি কটায়। তো মানে ইমান, আৰু তাৰপিছত ঘৰত আহি পেলাইও টিভি চাই বা কম্পিউটাৰ কৰি বা মোবাইল টিপি তেওঁ এৰাদাৰ আৰু 4-5 ঘণ্টা বহি কটায়। মানে আমাৰ দিনৰ শুৱা 8 ঘণ্টা বাদ দি বাকী 16 ঘণ্টা দিনটোৰ আমি মেক্সিমাম সময় 10-12 ঘণ্টা আমি বহি কটাওঁ। সেইটো নহয়, আপুনি যিমান পাৰে এক্টিভ হৈ থাকিব চেষ্টা কৰিব। আপুনি অফিচত যাব, লিফ্টখন ল'ব, আপুনি লিফ্টখন নল'ব, আপুনি চিৰি ব্যৱহাৰ কৰিব। আপোনাৰ যদি ওচৰতে বজাৰখন আছে, আপুনি গাড়ীখন লৈ নাযায়, আপুনি খোজকাঢ়ি যাব। পুৱা 20 মিনিটৰ কাৰণে হ'লেও আপুনি অলপ এক্সাৰচাইজ কৰক, উঠা বহাই কৰক, নিজৰ বাৰাণ্ডাতে অকণমান খোজ কাঢ়ক। তো অকণমান নিজক এক্টিভ কৰি ৰাখিব লাগে, তেতিয়া আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো বহুত ভাল হয় দেহত, আৰু মাংসপেশী আৰু স্নায়ুবিলাক খুব সতেজ হৈ থাকে আৰু দিনটো আপুনি এনাৰ্জেটিক ফিল কৰে। তাৰপিছত আহোঁ খুব বেছি কম কাম কৰাটো কিন্তু আপোনাৰ কাৰণে বেয়া। কিছুমান এনেকুৱা মানুহ থাকে যে দিনটো কাম কৰি থাকে, তিৰোতা মানুহ, নিজৰ কেয়াৰ নলয়, ভালকৈ টাইমত নাখায়, তেতিয়াও কিন্তু ৰেষ্ট নোলোৱা এটা কাৰণ হ'ব পাৰে দুৰ্বলতা বা ভাগৰ আহাৰ। গতিকে কাম যেনেকৈ কৰিব লাগে, কিন্তু কামৰ মাজত ৰেষ্ট লোৱাটো খুব দৰকাৰী হয়। ৰেষ্ট লোৱাৰ সময়তে আমাৰ দেহবিলাকত যিবিলাক অন্যায় হয়, আমাৰ দেহেটো ৰিপেয়াৰ কৰে, যাতে আমাক নেক্সট আমাৰ কামৰ কাৰণে আমাক ৰেডি কৰে। চ' ৰেষ্ট লোৱাটো আমাৰ খুব দৰকাৰী হয়। তাৰপিছত আমি টোপনিৰ ওপৰত, টোপনিৰ কথাটো হ'ল আমি সদায় টোপনি মাৰিব লাগে, মিনিমাম 8 বা 10 ঘণ্টা টোপনি মাৰাটো অত্যন্ত দৰকাৰী হয়। টোপনি নামাৰিলে পিছদিনা বহুত গাটো বেয়া লাগি থাকে, দুৰ্বল লাগি থাকে, অৱস লাগি থাকে, একো কাম কৰিব মন নাযায় আৰু মনটো খিংখিঙীয়া হয়। আৰু যেতিয়া ৰাতি টোপনি নামাৰিব, আপোনাৰ যেতিয়া পিছদিনা আপোনাৰ অট'মেটিকেলি গাটো দুৰ্বল লাগিব, আপুনি আৰু এক্সাৰচাইজ নকৰিব, উল্টা আকৌ আপোনাৰ কাৰণে বেয়া হ'ল। কাৰণ এক্সাৰচাইজ কৰিবৰ কাৰণে আপোনাক অলপ বল লাগিব, আপোনাৰ শক্তি লাগিব। ৰাতি টোপনি মাৰিলে সেইখিনি শক্তি নাপায়, আল্টিমেটলি আপুনি এক্সাৰচাইজ নকৰিব, আৰু এক্সাৰচাইজ নকৰিলে আকৌ আপুনি বেছি দুৰ্বল হৈ যাব। চ' টোপনি মাৰাটো অত্যন্ত দৰকাৰ হয়, এইটো আপোনালোকে জানি লওক। তাৰ বাহিৰে স্মকিং কেতিয়াও নকৰিব, স্মকিং কৰাটো খুব বেয়া, দুৰ্বলতাৰ এটা মেইন কাৰণ। এলকহল কেতিয়াও ল'ব নালাগে, মদ্যপান কৰাটো বেয়া, বা এনি মাদক দ্ৰব্য আপুনি খাব নালাগে, গুটখা, জৰ্দা এইবিলাক খাব নালাগে। তাৰপিছত আহক যে আমি মেণ্টেল ষ্ট্ৰেছ ল'ব নালাগে। আমি যিমান পাৰোঁ আমি ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে, আৰু আমি লাইফটো প্লেন কৰিব লাগে। আমি হয়, লাইফত চবৰে প্ৰব্লেম আছে, কিন্তু সেই প্ৰব্লেমখিনি আপুনি ডিল কৰিব জানিব লাগিব, আৰু তেতিয়াহে আপুনি এই ভাগৰ বা দুৰ্বলতাৰ পৰা বাচি থাকিব। এতিয়া আমি কি খাব লাগে আৰু কি খাব নালাগে চাওক। আমি কৈছোঁ যে আমাৰ দেহত শক্তি পাই থাকিবৰ কাৰণে কেইটামান বস্তু খুব ইম্পৰ্টেণ্ট হয়। তেজৰ গঠনৰ কাৰণে আইৰণ, ভিটামিন B12, ফলিক এচিড অত্যন্ত দৰকাৰী হয়। স্নায়ুবিলাক ভালকৈ কাম কৰি থাকিবৰ কাৰণে ভিটামিন B1 বা থায়ামিন বুলি কওঁ, ভিটামিন B6 বহুত দৰকাৰী হয়। যদি আমি মাংসপেশীবিলাকৰ কাৰ্যক্ষমতাৰ কথা কওঁ, তেতিয়া কেলছিয়াম আৰু মেগনেছিয়াম জাতীয় খাদ্য খোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু আমি যদি কওঁ যে আমাৰ হাৰ্ট, কিডনী, লিভাৰ ভালদৰে কাম কৰি থাকিব লাগে, তাৰ কাৰণে আপোনাৰ মেংগানিজ,
কপাৰ, এণ্টিঅক্সিডেণ্ট এইবিলাক খোৱাটো বহুত দৰকাৰী হয়। এতিয়া আমি চাওঁ যে আমি কিবিলাক বস্তুত এইবিলাক আমি পাম। চাওক, আমি যদি আইৰণৰ কথা ৰাখোঁ, আইৰণ প্ৰচুৰ পৰিমাণে থাকিব আপোনাৰ পালেং শাকত খুব বেছি আইৰণ থাকে, গুড়ত খুব বেছি আইৰণ থাকে, আমলখিত আইৰণ থাকে। তাৰ বাহিৰে যদি আমি কাঁচকল খাই তাত খুব বেছি আইৰণ থাকে। মাংসত আইৰণ থাকে, আপোনাৰ মাংস খালে তাত আইৰণ পোৱা যায়। তাৰ বাহিৰে আপুনি যদি ফলিক এচিডৰ কথা কয়, এগেইন ফলিক এচিড আমি সেউজীয়া শাক পাচলিত প্ৰচুৰ পৰিমাণে পোৱা যায়। আপুনি বিন খাওক, আপুনি গাজৰ খাওক, এইবিলাকতো খুব প্ৰচুৰ পৰিমাণে ফলিক এচিড পোৱা যায়। কলত খুব বেছি পৰিমাণে কেলছিয়াম, মেগনেছিয়াম আৰু পটেছিয়াম থাকে, যিবিলাকে মাংসপেশীৰ আপোনাৰ কাৰ্যক্ষমতাটো ভালে ৰখাত সহায় কৰে। তাৰ বাহিৰে আপুনি যদি আমি যিবিলাক চিডছ আছে, মানে গছৰ গুটি আছে, যেনে ধৰক আপোনাৰ ছানফ্লাৱাৰ চিডছ হওক, বেলি ফুলৰ গুটি হওক বা আপোনাৰ তৰমুজৰ গুটি হওক, তাত খুব ভাল পৰিমাণে প্ৰ'টিন থাকে সেই গুটিবোৰত, আৰু ওমেগা 3 ফেটি এচিড থাকে। এই ওমেগা 3 ফেটি এচিডটো এটা ভাল কোলেষ্ট্ৰল হয়, আৰু ই আপোনাৰ হাৰ্টটো ভালে ৰখাত হেল্প কৰে। চ' সেইবিলাক বস্তু খাব লাগে। তাৰ বাহিৰে দৈ খাব লাগে। দৈটো খুব বেছি পৰিমাণে কেলছিয়াম থাকে আৰু প্ৰ'বায়'টিক থাকে, যিটো আপোনাৰ দেহটো ভালে ৰখাত হেল্প কৰে। তাৰ বাহিৰে আপুনি বিলাহী খাব লাগে, আমলখি খাব লাগে। এইবিলাকত খুব বেছি পৰিমাণে আপোনাৰ এণ্টিঅক্সিডেণ্ট থাকে। এণ্টিঅক্সিডেণ্টে আপোনাক বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বঢ়াই দিয়ে। ফল মূল খুব বেছিকৈ খাব লাগে। কি খাব নালাগে? অতিপাত জন্তুৰ মাংস খাব নালাগে, যেনে হওক গাহৰি মাংস হওক, ছাগলীৰ মাংস খাব নালাগে। তাৰ বাহিৰে আপুনি খুব বেছি বাটাৰ, ঘি এইবিলাক বেছিকৈ খাব নালাগে। তেলত ভজা বস্তু বেছিকৈ খাব নালাগে। জাংক ফুড বেছি খাব নালাগে। নিজে ঘৰত বনাই নিজৰ খাদ্যটো নিজে বনাই খাব লাগে। বাহিৰত বনোৱা বস্তু বেছি খাব নালাগে। নিজৰ হাইজিনটো মেইনটেইন কৰিব লাগে, সদায় খোৱাত চাফ চিকুণতাটো মেইনটেইন কৰিব লাগে। এইখিনি বস্তু আমি যদি ফ'ল' কৰোঁ, মই যিখিনি ক'লোঁ, আমাৰ 90% মানুহে তেওঁৰ ভাগৰ লগা বা দুৰ্বলতাৰ পৰা বাচি থাকিব পাৰে। এতিয়া যেতিয়া আমি ডক্টৰৰ তাতে যাম, তেওঁ কি কৰিব? প্ৰথমে তেওঁ আমাৰ প্ৰেছাৰটো চাব। প্ৰেছাৰ কম বা বেছি হ'লেও আমাৰ ভাগৰ লাগিব পাৰে। তেওঁ চুগাৰ আৰু থাইৰয়ড আৰু হিমোগ্ল'বিনটো চাব দিব। এই গোটেইকেইটাত যদি চব ঠিকে থাকে, তেতিয়া তেওঁ ভিটামিন ডি আৰু ভিটামিন B12 চাব দিব। এই দুটা এনেকুৱা ভিটামিন যিটো তাত নাথাকিলে বা কমি গ'লে আপোনাৰ দুৰ্বলতা হয়। চ' আমি ভিটামিন ডি আৰু ভিটামিন B12 এই দুটা ব্লাডত টেষ্ট কৰিব পাৰি, আমি চাই ল'ব লাগে। যদি কিবা আমাৰ এইকেইটা কম পায়, আমি তেতিয়া আমি হেৰি কৰিব লাগে, সেই বিষয়ত আমি মেডিচিন ল'ব লাগে। তাৰ বাহিৰে যদি ৰক্তহীনতা থাকে, আমি সেই তাৰ কাৰণটো ওলাই যে টেষ্টটো কিহৰ কাৰণে কমিছে, আমি তাৰ ট্ৰিটমেণ্ট কৰিব লাগে। যদি মানুহজন কিবা কাৰণত মানসিকভাৱে খুব মানে বিষাদগ্ৰস্ত, মানুহজন যদি খুব বেছি এংজাইটিত ভুগি আছে, তেওঁ প্ৰপাৰ চাইকিয়াট্ৰিষ্ট এজনৰ তাতে যাই পেলাই, মানসিক ৰোগ বিশেষজ্ঞ যাই পেলাই সেইটোৰ ট্ৰিটমেণ্ট কৰিব লাগে। আৰু ডক্টৰে সেই হিচাপত গোটেইখিনি টেষ্ট কৰি, যদি তেওঁ হাৰ্টৰ বেমাৰ যদি অনুভৱ কৰিছে, তেওঁক ইক'কাৰ্ডিঅ'গ্ৰাফি বা ECG এখন কৰিব দিব। তেওঁ লিভাৰ ফাংচন টেষ্ট কৰিব দিব। দুৰ্বল হ'লে তেওঁ কেতিয়াবা কিডনিত ক্ৰিয়েটিনিন চাব দিব পাৰে। আৰু ব্লাডৰ কেলছিয়াম, মেগনেছিয়াম এইবিলাকো চোৱাৰ ব্যৱস্থা আছে। সেই হিচাপত যিটো কাৰণ পায়, মই কোৱাৰ দৰে সেইমতে ট্ৰিটমেণ্টটো আপোনালোকক দি দিব। ধন্যবাদ। প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আৰু পেজটো ছাবস্ক্ৰাইব আৰু লাইক কৰক।